25,000 যুৱ উদ্যমী প্ৰদান কৰিব 75,000 টকাকৈ। এই নিউজটো মোৰ খুবেই ভাল লাগিল এই নিউজটো, কাৰণ বিজনেছ ৰিলেটেড এই নিউজটো। আৰু যিবিলাক অসমৰ নতুনকৈ উঠি অহা নতুন নতুন ফেক্টৰীবিলাক আছে বা নতুন নতুন বিজনেছমেনবিলাক আছে, সেইসকলক চৰকাৰে এটা বিত্তীয় সাহায্য প্ৰদান কৰিব। আৰু এই নিউজটো মোৰ ভাল লাগিল, যাৰ কাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ। এতিয়া নিউজটোৰ ভিতৰলৈ আহিছোঁ। এইখিনি এৰি দিছোঁ বাৰু, মই এই দুৰ্গা পূজাৰ যিখিনি কথা আছে সেইখিনি মই এৰি দিছোঁ। 6 অক্টোবৰত 2 লাখ ছাত্ৰীলৈ নিযুত মইনাৰ প্ৰথম কিস্তি ধন, এইখিনিও মই এৰি দিছোঁ, এইখিনিও মই কাভাৰ নকৰোঁ বাৰু। তাৰপিছত মই আগৰখিনি কৈ আছোঁ, এই নিউজটো ৰিলেটেড কথাখিনি মই কৈ আছোঁ আপোনালোকক। অসমত নিবনুৱা সমস্যা হ্ৰাস কৰাৰ উপৰি উদ্যোগীকৰণৰ বাতাবৰণ সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান। এই অভিযানৰ অধীনত কাইলৈ ৰাজ্যখনৰ নিৰ্বাচিত 25,238 গৰাকী যুৱ উদ্যমীক প্ৰথম কিস্তি হিচাপে 75,000 টকাকৈ প্ৰদান কৰা হ'ব। অৰ্থাৎ ইয়াত ধুনীয়াকৈ লিখা আছে যে যুৱ উদ্যমী অৰ্থাৎ যুৱ যিবিলাক ব্যৱসায়ী আছে বা উদ্যোগীকৰণৰ বাতাবৰণ সৃষ্টি কৰিবলৈ অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা পদক্ষেপ লৈছে। আৰু সেই আঁচনিখন তেওঁ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান নামেৰে। এইটো আপোনালোকে গম পাইছে, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। এই অভিযানৰ অধীনত কাইলৈ ৰাজ্যখনৰ 25,238 গৰাকী কেণ্ডিডেট, এইসকলে প্ৰথম কিস্তিৰ ধন হিচাপে 75,000 টকাকৈ পাব। আৰু এই নিউজটোত আগত লিখিছে, আঁচনিখনৰ জৰিয়তে চৰকাৰে নৱপ্ৰজন্মক থিয় হ'ব পৰাকৈ আৰ্থিক অনুদান, প্ৰশিক্ষণ আৰু বিপণনৰ সুবিধা প্ৰদান কৰিব। কাইলৈ গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আনুষ্ঠানিকভাৱে এই আৰ্থিক সহায়তা প্ৰদান কৰিব। অৰ্থাৎ এই যিখিনি আৰ্থিক অনুদান দিব, সেই গোটেইখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰদান কৰিব তেওঁ নিজাতে। 75,000 টকা লাভ কৰাৰ পিছত 3দিনীয়া প্ৰশিক্ষণ, এইটো 3দিনীয়া প্ৰশিক্ষণৰ অন্তত অহা নৱেম্বৰত তেওঁলোকক আৰু 25,000 টকাকৈ প্ৰদান কৰিব। উল্লেখ্য যে সাধাৰণ অৰ্হতাৰ 25,064 এইখিনি হৈছে জেনেৰেল এডুকেশ্যনৰ কেণ্ডিডেটৰ কাৰণে এই 25,064। উল্লেখ্য যে সাধাৰণ অৰ্হতাৰ 25,064 গৰাকী আৰু বৃত্তিমূলক অৰ্হতা অৰ্থাৎ অভিযন্তা, ইঞ্জিনিয়াৰ, MBBS ডক্টৰসকলৰ আৰু BDS এইখিনি কেণ্ডিডেট ৰাখিছে 174 গৰাকী। এতিয়া টোটেল মুঠ হ'ল 25,238 গৰাকী উদ্যোগীৰ ভিতৰত জিলাভিত্তিক উদ্যোগীৰ সংখ্যা এনেধৰণৰ। ইয়াত জিলা হিচাপে কেণ্ডিডেট চিলেক্ট কৰা হৈছে আৰু এইখিনি আপোনালোকে পঢ়ি চাব পাৰিব ক'ত কিমান দিয়া আছে। ইয়াত বজালীত 392 গৰাকী, বৰপেটা বাক্সাত 405, বৰপেটা 810, এই গোটেইখিনি ইয়াত আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই চাব পাৰিব ক'ত কিমান দিয়া আছে। ইয়াৰ আগৰ নিউজখিনি পঢ়ি দিছোঁ। এইসকল উদ্যোগীৰ ভিতৰত কৃষি আৰু উদ্যান শস্য খণ্ডত 156 গৰাকী, ফেব্ৰিকেশ্যন হাৰ্ডৱেৰ ব্যৱসায় খণ্ডত 502 গৰাকী, মীন পালন খণ্ডত 3,522 গৰাকী, সেৱা আৰু অন্যান্য খণ্ডত 4,855 গৰাকী, পেকেজিঙত 326 গৰাকী, বাঁহ, ৰবৰ, অগৰু ইত্যাদি ৰোপণত 21 গৰাকী, হাঁহ, কুকুৰা, গৰু, ছাগলী, গাহৰি পালনত 10,321 গৰাকী, কাপোৰৰ সাজত 1,015 গৰাকী আৰু বৃত্তিমূলক শিক্ষাৰে স্বনিয়োজনত 654 গৰাকী, কাগজ, কলম তথা লেখন সামগ্ৰী ব্যৱসায়ত 2,590 গৰাকী আৰু আচবাব খণ্ডত 163 গৰাকীক নিৰ্বাচিত কৰা হৈছে। ইপিনে বিগত বছৰবোৰৰ দৰে এইবাৰ দুৰ্গা পূজা সমিতি চৰকাৰৰ তৰফৰ পৰা বিত্তীয় সাহায্য প্ৰদান কৰিব। এইখিনি এটা বেলেগ নিউজ, এইটো ৰিলেটেড নিউজ নহয় এইটো, গতিকে এইখিনি এৰি দিছোঁ মই। আৰু এই নিউজটো এটা ইম্পৰ্টেণ্ট নিউজ আছিল, যাক মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। অসমৰ যিসকল লোকে বিজনেছ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এটা বহুত উঠা যোগোৱা নিউজ, আৰু এই নিউজটো মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি ভাল পালোঁ, কাৰণ বিজনেছ ৰিলেটেড নিউজ হয়। অসম চৰকাৰে এই বিজনেছ সৰু সৰু যিবিলাক বিজনেছ আছে সেই বিজনেছবিলাকক উঠা দিবৰ কাৰণে এই বিত্তীয় সাহায্যটো প্ৰদান কৰিছে। ইয়াৰ ফলত হয়তো কাইলৈ হয়তো এই সৰু সৰু কোম্পানীবিলাকে বা সৰু সৰু ফেক্টৰী বা সৰু দোকানবিলাকে কাইলৈ এই সাহায্য পাই পেলাই তেওঁলোকে উন্নতি কৰি পেলাই ভৱিষ্যতে তেওঁলোকে ভাল ভাল কাম কৰিব পাৰে বা তেওঁলোকৰ দোকানখন বহুত ডাঙৰ কোম্পানীলৈ ৰূপান্তৰিত হ'ব পাৰে। এনেকুৱা কাম দেখিলে ভাল লাগে, যাৰ কাৰণে নিউজটো ভাল লাগিল, সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ।
এনেকুৱা ধৰণৰ নিউজ পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মোৰ চেনেলটোৰ নাম হৈছে, মই আপোনালোকক লিখি দিছোঁ ইয়াতে, অসম ইনফোবিজ। এইটো হৈছে মোৰ চেনেলটোৰ নাম, এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু প্ৰায় এনেকুৱা ধৰণৰ নিউজ পাই থাকিব। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে তেতিয়াহ'লে আপোনালোকৰ কোনো এনেকুৱা ধৰণৰ নিউজবিলাক মিছ নহয়। থেংক ইউ, জয় হিন্দ।